12,000 টকা ঘুষ লোৱাৰ বাবে ফৰেষ্ট অফিচাৰজনক যে ধৰিলে এয়া নিউজ হিচাপে ভাল হৈছে, কিন্তু ৰিয়েল লাইফত বিশেষ একো হিলাব নোৱাৰে। ছাছপেণ্ড হৈ থকা সময়খিনিত প্ৰায় আধা পাই থাকিব আৰু এই কেছ লাগিলে বছৰৰ পিছত বছৰ কোৰ্টত চলি থাকিব, কিন্তু খুব বেছি 2 বছৰৰ ভিতৰতে ডিপাৰ্টমেণ্টেল ইনকুৱাৰীৰ জৰিয়তে কোনো এটা নতুন অফিচত পুনৰ পষ্টিং দিয়া চান্স প্ৰায় 99% থাকে। এছচিডিঅ নিজৰ ডাটা অনুসৰি 2021 চনৰ মে মাহৰ পৰা 2024 চনৰ অক্টোবৰলৈকে মুঠ 206টা কেছত এই ধৰণে প্লেনিং কৰি 255 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল, যিটো আমাৰ চৰকাৰে বুকু পিন্ধাই গৌৰৱ কৰে। কিন্তু তাৰ ভিতৰত কিমানজনক একেবাৰৰ কাৰণে চাকৰিৰ পৰা খেদি দিয়া হ'ল বা কি শাস্তি দিয়া হ'ল তাৰ কোনো পাব্লিক তথ্য নাই। আনকি 2023 চনত MK যাদৱ যি বিভাগৰ সৰ্বোচ্চ পদ PCCF-ত আছিল, তেওঁ নিজাববীয়াকৈ সিদ্ধান্ত লৈ বনভূমি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল, যিটো কেন্দ্ৰীয় চৰকাৰে দোষী বুলি চিনাক্ত কৰিছিল। কিন্তু আসাম গভৰ্ণমেণ্টে শাস্তি দিয়া হলনি ছুপাৰ এনুৱেশ্যনৰ পিছতো এক্সটেনশ্যন দিছিল আৰু এই ধৰণৰ কেছবোৰে কোৰ্টত প্ৰায় 10-12 বছৰ দীঘলীয়াকৈ চলে আৰু প্ৰায়ে নিৰ্দোষী বুলি প্ৰমাণিত হয়। আৰু নিৰ্দোষী বুলি যেতিয়া প্ৰমাণিত হয়, ছাছপেণ্ড হৈ থকা সময়খিনি যি পৰিমাণৰ দৰমহা কটা হৈছিল, সেই গোটেইখিনি টকা চৰকাৰে সুতে মূলে একেলগতে ঘূৰাই দিব লাগে। সঁচা কথা ক'ব গ'লে বন বিভাগৰ দুৰ্নীতি এতিয়া গোপন কথা হৈ থকা নাই, সি মুকলি বজাৰত পৰিণত হৈছে। ইয়াক আপুনি কৰাপশ্যন বুলি কোৱাতকৈ চিষ্টেমেটিক কালেকশ্যন বুলি কোৱাটোৱে বেছি সঠিক হ'ব, কাৰণ ইয়াত প্ৰতিটো কামৰ বাবে এটা নিৰ্দিষ্ট টেৰিফ বা ফিক্স প্ৰাইচ থাকে। লাগিলে পাহাৰ খান্দি মাটি বিক্ৰী কৰক বা লাগিলে নদী বুকু উদং কৰি বালি চিণ্ডিকেট চলাওক,